মা বাৰ্ডাৰ কেকটো কেতিয়া আনিবা? মই ইমান টাইম কাপোৰ পিন্ধি ৰখি আছো, কলিহঁত আহিব মোৰ ফ্ৰেণ্ডবিলাক। এতিয়া বাৰ্ডাৰ কেকটো আহিয়ে পোৱা নাই মা। কিয়? সোনকালে ফোন কৰি আনিবলৈ কোৱা। ৰবাই মাজনী, ইমান টাইম কামবিলাক কৰি আছো মই, পুৰি বনোৱা কিবা বনোৱা, আৰু তোমাৰ কেকটোৰ চিন্তা। মই কেকটো অৰ্ডাৰ দিছো, আহি পাব সময়ত, তুমি চিন্তা কৰিব নালাগে। সোনকালে। আৰু কলিজনী কিয় মাতিব লাগে? মই কলিক মাতিবলৈ ইমান হাক দিছো নেমাতিবা বুলি। সেই কেকটেকেজনী আহি ওলাব এতিয়া, মোৰ খং উঠি যায়। ৰমলা বাইদেউ মাতিছো, ৰমলা বাইদেউ আহিব নহয়। মা, কলি মোৰ বেষ্ট ফ্ৰেণ্ড, কলিক নেমাতিলে মোৰ মনটো বৰ বেয়া লাগি যায়। সেই কলিয়ে মোৰ মেথছৰ এক্সামত মোক দেখুৱাই মই পাছ কৰো কিবাকে, আৰু মই একোৱে নাজানো। কলিয়ে মোক ইমান হেল্প কৰে, কলিক নেমাতিলে কলিয়ে মোক নেদেখুৱাব। মা, তুমি বুজি নাপায় এইবিলাক। কলিৰ পৰা যে চাই লিখা, তোমাক দেখোন মই 5টা নে 10টা টিউচন দিছো। সেই অংকত 5টা, ইংলিছত 5টা, আৰু এতিয়াও ইমান গাধা হৈ আছে নে? সেই কলিজনী নেচালে নহয়। তোৰ বাপেৰক কথাটো ক'ব লাগিব, তেতিয়াহে আৰু কিবা এটা যদি হয়। কলিজনী চাই কিয় লিখিব লাগে? মায়ে বাৰ্ডেৰ দিনাখনো মোক গালি পাৰি থাকে। সেই ৰাতিপুৱাৰ পৰাই গালিয়ে পাৰি আছে। মোৰ নতুন ফ্ৰকটো পিন্ধিও এতিয়া ভাল লগা নাই। মোৰ আৰু বেষ্ট ফ্ৰেণ্ডটো নাহিলে মোৰ কেনেকুৱা লাগিব? মামীয়ে একো বুজি নাপায়। মাজনী ভালকে থাকিবা দে। মই কৰি আহো, একেবাৰে ড্ৰেছ কৰি আহো, ছানগ্লাছটো পিন্ধি আহো। মানুহবিলাক আহিবই আৰু, ৰমলা বাইদেউ আহিব আৰু এতিয়া। ৰমলা বাইদেউ আহিলে মই ৰমলা বাইদেউক সুধিব লাগিব মোৰ শাড়ীখন কেনেকুৱা লাগিছে। একেবাৰে সেই বাহিৰৰ পৰা অনা শাড়ী, মানুহজনে লৈ আহিছে চেন্নাইত যাওঁতে। কলিক মই ইমান কৈছো সোনকালে আহিবা বুলি, এতিয়াও আহি পোৱা নাই। মাৰ আৰু ফ্ৰেণ্ডবিলাক আহিব ডাঙৰ, মোৰ কোনো ভাল নালাগে। মোৰ সৰু ফ্ৰেণ্ডবিলাককে ভাল লাগে। এটাও মাতিবলৈ দিয়া নাই, অকল কলিক মাতিছো, কলিও এতিয়াও অহা নাই। মই এতিয়া কি কৰি থাকো, মোৰ বৰ বৰিং লাগি গৈছে। কলি, তই সঁচাকৈ মোৰ বৰ ভাল ফ্ৰেণ্ড। মোৰ মায়ে এতিয়ালৈকে মোৰ কেকটো লৈ অহা নাই, আৰু তুমি মোৰ কাৰণে কেক লৈ আনিছা, ইমান ধুনীয়া কেকটো। এতিয়া মই কাটি আজি মই পাৰ্টিটো কৰিব লাগিব, পালন কৰিব লাগিব। দিয়া মোক কেকটো। তোমাৰ ফ্ৰকটো বৰ ভাল লাগিছে। তোমাৰ ইমান ধুনীয়া ফ্ৰক আছে, মোৰ এটাও ভাল ফ্ৰক নাই। মোক বাৰ্থডেত মাই ফ্ৰক চক নিদিয়ে, কেক চেক নবনাই, অকল প্ৰসাদ দিয়ে আৰু শৰাই এখন দিয়ে মন্দিৰত। কি কৰিম আৰু, মোৰো কেক কাটিবলৈ মন যায়। আজি মাম্মীয়ে কেক বনোৱা শিকিছে, তোমাক বনাই দিছে। এইবাৰ বোলে মোকো কেক বনাই দিব। থেংক ইউ কলি, আজি মোৰ বৰ ভাল লাগিছে। তুমি মোৰ বেষ্ট ফ্ৰেণ্ড সঁচাকে। মোক ইমান হেল্প কৰা তুমি, আৰু কেকটো বনাই আনি দিছা। বৰ ভাল লাগিছে দেই কলি। মাজনী পিংকি, এয়া মই কি দেখা পাইছো? সেইটো কলি নহয় নেকি? কলিক তুমি আনিছা আৰু মাতি, আৰু কেকটো কিয় লৈ আহিছা? সেইটো কাৰ কেক? সেইটো পেলাই দিয়া। মই ইমান ডাঙৰ কেকটো লৈ আহিছো, তুমি সেই কেকটো কাটিবা নেকি? কথা ক'ব লাগিছে। এতিয়া মানুহবিলাকে আহিব, মই লাজ পাই যাম। কেকটো পেলাই দিয়া। মাম্মী কেকটো মই নেপেলাও। কলিয়ে মোক ইমান মৰমতে বনাই আনি দিছে। এই তাহাঁতৰ এই টেকটেকিয়ানটোৱে বনাই দিছে ইমান ভালকৈ, ইউটিউবত চাই। এই কেকটো মই নেপেলাও মাম্মী, এইটো মই আজি কাটিম। আপুনি যিমান ডাঙৰ কেক নানো কিয়, কলিয়ে মোক মৰমতে লৈ আহিছে, মই এইটোৱে কাটিম। আপুনি যি কয় কৰিব আৰু। ছোৱালীবিলাক মাতি লৈ আহে নহয়, এই কলিজনীক মাতি লৈ আহিছে। এতিয়া আৰু সেই লেতেৰা পেতেৰাকৈ কেকবিলাক বনাই দিছে। এতিয়া সেইটোৱে কাটিব মাজনীয়ে, অকণো বুজি নাপায়। কেকটো পেলাই দিয়া বুলি কৈছো, পেলাই দিয়া। ঐ কলি ছোৱালী, যোৱা ইয়াৰ পৰা যোৱা। পিংকি, মই যাওঁ এতিয়া, মোক কেকটো ঘূৰাই দিয়া। তোমাৰ মাম্মী ইমান বেয়া কথা কয়। মোৰ মা ইমান ভালকৈ বনাই দিছিলে কেকটো তোমাক গিফ্ট দিবলৈ। এতিয়া মই 1 মিনিটো নাথাকো ইয়াতে, মই যাওঁ পিংকি। তোমালোকৰ ঘৰত মই আৰু কেতিয়াও নাহো, তোমাৰ মা বৰ বেয়া। যোৱা টেকটেকি ছোৱালী পিংকি। মই এনেও মাতিব দিও নাছিলো। এই ছোৱালীজনীয়ে মাতি লৈ আহিছে আজলি, মোৰ ছোৱালীজনী একেবাৰে একো এটা গম নাপায়। মাম্মী, মই আৰু কেক চেক নেকাটো, মোৰ বাৰ্থডে হৈ গ'ল আৰু। আপুনি আজি ইমান বেয়াকে ক'লে মোৰ বান্ধৱীক কলিক। যিমানে বেয়া নহওক কিয়, তাই মোৰ বেষ্ট ফ্ৰেণ্ড, ইমান ভালকে মোৰ কেকটো বনাই আনি দিছে। আপুনি এনেকুৱা কৰিব লাগেনে? মই আজি বাৰ্থডে চাৰ্থডে নাপাতো আৰু, আপোনাৰ ফ্ৰকটো নেলাগে মোক, মই যাওঁ এতিয়া। মই আৰু বাৰ্থডে চাৰ্থডে নকৰো।
এখন মই যাওঁ মই নাকাটো মই আৰু কেক চেক মোৰ বাৰ্থডে নালাগে আৰু পাতিব মাম্মী